ৰঞ্জনৰ কবিতা পাঠ উদয়ন নাথ। কবিতাৰ শিৰোনাম ধৰ্ম। তেওঁ কেতিয়াও শিলৰ মূৰ্তিৰ আগত মূৰ দোৱা নাছিল। বিপদত পৰিলে বুকুত ক্ৰছ চিন অঁকা নাছিল। তেওঁ কেতিয়াও ৰজা ৰখা নাছিল, নামাজ পঢ়া নাছিল। প্ৰতিটো বহাগৰ পাছত তেওঁ পথাৰলৈ গৈছিল। ঢোল পেঁপা সামৰি থৈ তেওঁ আইজং বাচমতীৰ সতে আঘোণৰ নৃত্যৰ আখৰা কৰিছিল। তেওঁ ৰ'দ বৰষুণ কাটি কৰি সেউজীয়াবোৰ সিঁচিছিল। তেওঁ সময় পালেই মন্দিৰলৈ মছজিদলৈ ঢাপলি নেমেলিছিল। কিন্তু তেওঁ লাইব্ৰেৰীৰ পাছফালৰ বাৰান্দাত বহি ৰামায়ণ পঢ়িছিল, মহাভাৰত পঢ়িছিল, পুৰাণ পঢ়িছিল। তেওঁ দাস কেপিটেল পঢ়িছিল, শিল্প বিপ্লৱ পঢ়িছিল, বিশ্বযুদ্ধ পঢ়িছিল, প্ৰথম দ্বিতীয়। তেওঁ প্ৰতিটো ভোগালীত সমনীয়াৰ সতে ভেলাঘৰ সাজিছিল। তেওঁ সুখী আছিল। অসুখ হ'লে তেওঁ চিকিৎসালয়লৈ গৈছিল। তেওঁৰ মুখত এটিবাৰো আল্লাহ ঈশ্বৰৰ নাম শুনা নগৈছিল। তেওঁ জীয়াই আছিল। তেওঁৰ দ্বাৰা উৎপাদিত ফচলেৰে তেওঁ ৰাইজক খুৱাইছিল। তেওঁ শিলৰ মূৰ্তিৰ আগত মূৰ নোদোৱাকৈ জীয়াই আছিল। তেওঁ কেতিয়াও শিলৰ মূৰ্তিৰ আগত মূৰ দোৱা নাছিল। বিপদত পৰিলে বুকুত ক্ৰছ চিন অঁকা নাছিল। তেওঁ কেতিয়াও ৰজা ৰখা নাছিল, নামাজ পঢ়া নাছিল। তেওঁ জীয়াই আছিল। তেওঁ সুখী আছিল।